ঘুমতি যাই তুমি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ লগতে বিভিন্ন ভাষাভাষীৰ লগতে গান পৰিৱেশন কৰিব পাৰে। আজি যদিও কুমাৰ চানু আছে, কুমাৰ চানু দুই এটা ভাষাৰ গান গাব পাৰে, চনু নিগম দুই এটা ভাষাৰ গান গাব পাৰে, কিন্তু জুবিন গাৰ্গে এনেকুৱা এজন শিল্পী আছিল যিজন বিশ্বৰ বহুকেইটা ভাষাৰে তেখেতে গীত গাইছিল। 19 তাৰিখে যিটো আমি মৰ্মাহিত খবৰটো পোৱাৰ পিছতেই পিছৰ পৰাই আমাৰ নেগেটিভ চাৰিআলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবিলাক অব্যাহত আছে আৰু বিশেষভাৱে আজি নেগেটিভ চাৰিআলিত নেগেটিভ ব্যৱসায় সন্থা চালক সন্থা মজদুৰ সংঘ অসম ভাৰতীয় চাহ মজদুৰ সংঘ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আমি বা অসম চাহ ছাত্ৰ সন্থাৰ সহযোগত আমি অনুষ্ঠানভাগী পাতিবৰ কাৰণে সক্ষম হৈছোঁ। নেগেটিভ চাৰিআলিত বিশিষ্ট দল সংগঠনৰ মহান শিল্পীগৰাকীলৈ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ আৰু মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই নেগেটিভ অঞ্চলত উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰাইজ। জুবিন গাৰ্গ আমাৰ প্ৰত্যেকজন অসমীয়াৰ অন্তৰত আছে, বেলেগ প্ৰতিফলিত ইতিমধ্যে হৈছে গোটেই অসমত। আজি অসমৰ এনে এখন গাঁও নাই, এনে এখন চহৰ নাই, এনে এজন ব্যক্তি নাই যাৰ অন্তৰে কন্দা নাই। সেইজনী শিল্পী, যিজন শিল্পীৰ মহাপ্ৰয়াণত আপোনালোক প্ৰত্যেকে এবাৰ ভাবক, আমাৰ অন্তৰে আপোনা আপুনি জানো কন্দা নাই। প্ৰত্যেকজনৰে অন্তৰৰ পৰা আপোনা আপুনি যি চকুৰ বাগৰি আহিছে। ঘুমতি যাই তুমি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ